হেল্ল' এভৰিৱান, আপোনালোকে নিশ্চয় সকলোৱে ভালে আছে। আৰু মই মোৰ নিজৰ ঘৰলৈ আহিলোঁ, যিহেতু এইফালে মায়ে বাহনি মাৰি আছে আৰু মই ভিডিঅ' কৰি আছোঁ। এইফালে গোহালিটো দেখিছে নহয়, আৰু এইফালে তাঁতৰ শাল, আৰু এইফালে হাঁহখিনি, আৰু এইফালে মোৰ বৰমা, আৰু এইফালে মায়ে মোক কলগেট উলিয়াই দিছে মুখখন ধুই ৰেডি হ'ব বুলি। আৰু এইফালে হাঁহখিনি চাওকচোন, এইফালে ধান কাটি হৈ গ'ল মানে থৈ দিছে। আৰু এতিয়া মই এইফালে পিতাইক এক বাল্টিং পানী দি মই ওলালোঁ মোৰ দেউতাৰ মেখেলিটো চাবলৈ, যিহেতু চাবলগীয়াতো মানুহ নাই, দেউতাকে চাই আহোঁ। আৰু এইটো মোৰ দেউতাৰ মেখেলিটো, আৰু বহুত জংঘল হৈ আছে। আৰু এইফালে মোৰ কেঁকাই ছোৱালী, আৰু আমি দুজনীৰ পৰা এতিয়া ভিডিঅ' বনাই আছোঁ। তাইও শুই উঠি ব্ৰাছ কৰি আছে, এইফালে চাহ খাই কেনে এইফালে আমাৰ খুৰী, এইফালে মা, এইফালে জোঁৱাই, আৰু এইফালে আমি দুজনী ষ্টাইল মাৰি আছোঁ। মায়ে কৈছে তই ল'ৰা মাক হ'লিয়ে, আৰু মোৰ আইতা আহি গ'ল, আৰু মই এতিয়া ঘৰ যাম। আকৌ ঘৰ যাই এইটো আমি দুটাই অলপ মানে প'জ দি লওঁ, যিহেতু আমি এতিয়া মই ঘৰলৈ যাম ন। আমি আমাৰ ঘৰটো ওচৰতে, তথাপিও মানে তাইৰ লগত অলপ ভিডিঅ' কৰি কিনে ঘৰলৈ ওলালোঁ। আৰু এইফালে মই মোৰ আইতা মানে ঘৰলৈ যাওঁ, আৰু এইফালে গৈ আমাৰ ঘৰৰ ৰাস্তা এইটোৱে। আৰু এইটো আমাৰ ঘৰ, আৰু এইফালে চাওকচোন, এতিয়া আমি ঘৰলৈ গৈ আছোঁ, যিহেতু আমাৰ বাবাই মানে ইয়াতে পূৰা মানে ৰ'দ লৈ আছিলে, আৰু ইয়াতে বহি থাকে এই চোতালখনতে। আৰু যিহেতু এতিয়া বহুত দিনৰ মূৰত গৈছোঁ, 2 বছৰ হ'বলৈ হ'ল মানে এতিয়া গৈছোঁহে। আৰু এইফালে মানে পূৰা চব্জি খেতি কৰিছে সিহঁতি। আৰু এইটো আমাৰ পুখুৰীত মাছো নাই, পানীও নাই। এইফালে চাওক, মানে লাই শাকৰ পুলি দি থৈছে, এইফালে বিজলকীয়া, আৰু এইফালে কুকুৰা এজনী চাম এতিয়া এইফালে। আৰু এইটো আমাৰ টিবলটো মানে বহুত ৰহস্য আছে, সেইকাৰণে মানে কৈছোঁ দেই। আৰু এইটো আমাৰ ঘৰ বনাই আছে। আৰু এতিয়া মই মোৰ পেহীহঁতৰ ঘৰলৈ যাম। পেহীয়ে এইফালে মোক চিঞৰি আছে যে দূৰৰ পৰাই কৈছে তই ইয়ালৈ নাহয়, আৰু এইফালে মাও হাঁহি দিছে, আৰু এইফালে মোৰ বায়ে মোৰ মুখখনে লুকুৱাই দিছে। এইফালে মই যাম এতিয়া বিলাহী আইতা ঘৰলৈ যাওঁ। আৰু এইফালে এতিয়া চাওঁ দেই, গাঁৱলৈ গ'লে মোক বহুত ভাল লাগে, কেলৈ জানে, মানে তাত মই বহুত মানে বুঢ়ী মানুহবোৰ, বুঢ়া মানুহ দেখিবলৈ পাই মই বহুত ভাল লাগে। আৰু এইফালে মই এতিয়া আহিলোঁ বৌহঁতৰ ঘৰলৈ আহি এইফালে আমাৰ ছাইডত পিতাই বহি আছে, মানে ৰদ লৈ আছে। আৰু এইফালে আমাৰ পিতাই, আৰু এইফালে আমাৰ বৌ যিহেতু বহুত বেমাৰ হৈ আছে, মানে এতিয়া বহি আছে। আৰু এইফালে আমাৰ ভাইটিটো গ'ল, এইফালে আমাৰ বৰমা আৰু মা আৰু বৰমাই মানে গামোচা লগাই আছে। আৰু মায়ে যিহেতু ফুল এতিয়া মানে খুব বেছি কমেই লগায়, আৰু যিহেতু চকুটো মানে পাৱাৰ কমি গ'ল। আৰু মোৰ কেকাই আৰু মই, মোৰ ভণ্টিজনী মানে লগতে এতিয়া ৰাস্তা ফুৰিব যাম। আৰু এইফালে আমি 3টা গৈ আছোঁ এতিয়া আমি। আৰু এইখন দেখিছে নহয়, বাগানখন আমাৰেই হয় বাৰু। আৰু আমি ঘৰলৈ আহি পাই গ'লোঁ, আৰু মই মোৰ ভণ্টিক লৈ কেনে ঘৰলৈ আহি আকৌ এইফালে গেন্দা ফুলখিনি চাইছোঁ। মই ইমান ধুনীয়া। আৰু এইফালে টিকলিজনী চাওকচোন, ভাতটো খাব গিলিবই নোৱাৰে, চুবাব নোৱাৰে, আৰু ভাতখিনি টানি আছে। এইফালে চাওকচোন, আৰু এইফালে তাৰ লগত মই মোৰ ঘৰলৈ যাবলৈ ওলালোঁ। আৰু এইফালে মোক মানে অলপ ৰাস্তাটো মানে থ'বলৈ গৈছে, আৰু এইফালে থৈ সি যাব ঘৰ। এইফালে মায়ে তাক 20 টকা এটা দিছে, যিহেতু পোৱালীজনীক, আৰু তাইও লৈছে। চাওকচোন, ডাঙৰ হ'লে যে কেনেকুৱা কি হ'ব। আৰু এইফালে মই তাক বাই দি ঘৰলৈ উভতিলোঁ। আৰু এইফালে মা, ঠিক আছে গাইজ, এতিয়া মই মোৰ বাইপাছে দি কেনে আহি আছোঁ ঘৰলৈ। আকৌ এইফালে যিহেতু কেমেৰা ধৰিবলৈ বহুত দিগদাৰ হয়, আৰু মাও বহা ষ্টাইলটো মানে বহুতে বেয়া,
আগলৈ চাই থাকে মানে চলাবলৈ দিগদাৰ হয় মাক বহুত মানে সৰু সুৰা মানে মৰমতে আৰু দুখামান কথা কৈ কেনে আমি দুজনী আহি আছোঁ আৰু কথা পাতি আৰু আমি গৈ থাকোঁ গাইজ আৰু আমি এতিয়া বকুল আহি পাই গ'লোহি আৰু বকুলৰ বাইপাছ আৰু গৈ আছোঁ আৰু আমি দুজনী মাক আকৌ দেখাই দিছোঁ আৰু বাইপাছে আহি থাকোঁতে এইফালে বজাৰ লাগিছে যিহেতু মাক কৈছোঁ চব্জি লৈ লৈ এইফালে মই ওলালোঁ আৰু আমি ঘৰত আহি পাই গ'লোঁ আৰু মই ঘৰত তলা খুলি এতিয়া মই যাম ভিতৰলৈ আৰু ভিতৰলৈ গৈ বহুত কাপোৰ ধুব আছে যিহেতু তাৰ আগদিনাই মই মোৰ কাপোৰখিনি তিয়াই কেনে ঘৰলৈ গ'লোঁ আৰু এইফালে মই কাপোৰ লৈ কেনে আধা তিয়াবলৈ আছিলে সেইখিনি কাপোৰ লৈ আৰু মই এতিয়া ওলাইছোঁ ধুবলৈ আৰু এইফালে চাওকচোন 2 বাল্টিং কাপোৰ আৰু মই মোৰ কাপোৰখিনি ধুই ৰেডি হৈ যাওঁ এইফালে কাপোৰ ধোৱা হৈ গ'ল আৰু যিহেতু আজি মোৰ স্কুটিখন মানে ধোৱাই নাই কেইবাদিনো হ'ল আৰু দেই আৰু মই মানে এতিয়া স্কুটিখন ধুই আৰু ওলাম আৰু এইফালে মই কাপোৰ মেলি আছোঁ এতিয়া এইফালে এতিয়া মোৰ নাতি ওলালে ক'ৰবালৈ ভলীবল খেলিবলৈ আৰু এইফালে হৰেন্দ্ৰ দা আৰু নাতি এতিয়া ভলীবল খেলিবলৈ যাব ঠিক আছে তাই মানে নাতি কৈছে বাই মই যাওঁ আৰু ঠিক আছে মই এতিয়া ঘৰত বৰিয়লা মাছ বনাইছে এইফালে মায়ে আৰু বাতি লৈ ৰখি আছে যিহেতু মায়ে মাছ ফ্ৰাই কৰিলে মোক আগতীয়াকৈ দিলে আৰু ভণ্টিহঁতক গোন্ধ পাই ঘৰৰ পৰা দৌৰি আহিলে আৰু এইফালে চাওকচোন আৰু ভণ্টি এইফালে বহি আছে এইফালে টিভি লগাই ল'লে ভণ্টি আৰু মই ভাত খাবলৈ ধৰিলোঁ আৰু এইফালে মই এতিয়া মোৰ লগৰজনী ভাগৰ মানে স্কুল লগৰ মানে বাৰ্থডে আছে এতিয়া আমি দুজনী ওলালোঁ আৰু ওলাই এইফালে মই স্কুটি ষ্টাৰ্ট দি যিহেতু গৈ থাকোঁতে মানে কথা পাতিব নাই আৰু এইফালে মোৰ লগৰজনী ভাগৰ বাপেক আৰু মোৰ লগৰজনী যোনজনী বাৰ্থডে আছিলে আৰু এইফালে ভণ্টি এইফালে নেহাৰ ভণ্টি এইফালে ল'ৰা এটা আছে বাৰু ল'ৰাটোৰ নাম নাজানো এইফালে মাক আৰু এইফালে আমাৰ ভণ্টিয়ে কৈছে কাম দুটামান দিয়ক এনেই বহি ভাল নালাগে এইফালে ভণ্টি ভাগৰ বেষ্টি যিহেতু আৰু পূৰা নাচিছোঁ এইফালে মই আৰু এইফালে দেউতা এইফালে ভণ্টি এইফালে কেক কাটিবলৈ মানুহ সাজু হ'ল আৰু মোৰ লগৰজনী এইফালে দেখিছে নহয় তাই এইফালে চোৱাই নাই আকৌ দেখাব গৈছোঁ এইফালে মাক আহি গ'ল আৰু যিহেতু কেক কটাৰ আগতে চাকি এগছ জ্বলাই লৈছে তাই আৰু এইফালে চাওকচোন তাই যিহেতু মনটো বহুত খুচ আছিল আৰু এইফালে দেউতাক দেখিছে আমাৰ দেউতাৰ নিচিনাই মানে দুৱাৰমুখতে ৰখি থাকে এইটো কাৰণে মানে বহুত ভাল লাগে আৰু এইফালে চাই থাককচোন এইফালে এতিয়া মই তাইক কেক সানি কেনে কেনেকুৱা ভুটনি বনাই দিলোঁ আৰু তাইক এতিয়া মই মোকো সানিলে মানে এনেকৈ আনিলে চুলি গোটেই বৰবাদ কৰি দিলে আৰু এইফালে চাওকচোন তাক মানে গিফ্ট এটা দিলে আৰু যিহেতু গিফ্টটো চবৰ ওচৰতে খুলিব ক'লে আৰু তাইৰ কাৰণে লিখি অনা মানে চিঠিকেইখন চাওকচোন ইমানখিনি কেনেকৈ পঢ়িব আৰু মানে বহুতৰ ভিতৰত মানে মুঠেও 20খনমান হ'ব তাৰপিছত দৈ মিল্ক এটা ওলালে আৰু সেই চকলেটটো চবকে বিতৰাই দিলে
নাচি আছোঁ আৰু মোৰ লগৰজনী পূৰা একদম মানে মোক ভিডিঅ' কৰি আছে আৰু এইফালে আমি এতিয়া ঘৰলৈ যাবলৈ মানে ওলালোঁ আৰু এইফালে বাপেকে কৈছে যে তহঁতি জোঁৱাইটোৰ লগত একেলগত আহিবি দেই এইবাৰ আকৌ মই মোৰ ভণ্টি ঘৰলৈ থ'বলৈ গ'লোঁ আৰু মই বগৰী এটা লৈ লৈছোঁ যিহেতু তাই আনি থৈছিলে আৰু এইফালে মোৰ ভণ্টি আৰু যিহেতু মই এতিয়া মোৰ ঘৰলৈ উভতি যাম আৰু আজি ভিডিঅ'খিনি ইমানেই আছিলে আৰু ভণ্টিয়ে মোৰ চুলিখিনি বেয়া কৰি দিয়াৰ কাৰণে আকৌ চেম্পু ভৰাই দিছে যিহেতু গৈ তই চুলিখিনি ধুই ল'বি বুলি কেনে আৰু এইফালে ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ ঠিক আছে গাইজ বাই বাই আকৌ লগ পাম অহা বুধবাৰে